खुलुमबाय स्टुडिअ आं गेवलां हाज'वारि राकेश ब्रह्मआ सासे सानावनो हाथरखि नुग्रा लिडार आरो राकेश ब्रह्म बुंनाय बायदि आं इउपिपिएल दोलोआव हाबनो थाखाय प्रमद बर'जों सावरायाखै राकेश ब्रह्म बुंनाय खोथाया नंखाय बेखौ रायजोफोरा माब्लाबाबो फोथाया बियो मंगेलारनि सिमां नुनाय बादिसो आं जेब्लाबो बिपिएफ आरो इयुनावबो बिपिएफआवनो थागोन राकेश ब्रह्मआ मा थाखोनि दैदेनगिरि बेखौ बिटिसिनि रायजोआ मिथिगौ आरो आं मा थाखोनि दैदेनगिरि बेखौ रायजोआ मिथिगौ क'क्राझार जिल्लानि सिङाव थानाय फकिराग्रामाव दिनै मडेल हस्पिटालखौ बेखेवना होफैनायाव रबिराम नार्जारि बिथाङा बे बाथ्राखौ बुंदों क'क्राझार जिल्लानि सिङाव थानाय फकिराग्रामाव दिनै रबिराम नार्जारि बिथाङा NHM नि गेजेरजों गासै 5,65,69,430 रांनि फकिराग्राम मडेल हस्पिटालनि बिल्डिं लुनायनि अन्थाइ खाम्फा बेखेवना आरो थाग्रा जायगानि बिल्डिं गायसननानै होदों बे बेखेवनाय हाबाफारियावनो फकिराग्राम ओनसोलनि माखासे बिपिएफनि दैदेनगिरिफोराबो बेयाव बाहागो लादों बे अन्थाइ खाम्फाखौ बेखेवना होनानै रबिराम नार्जारि बिथाङा खौरांगिरिनि गेजेरजों मा फोरमायखौ फै जों आबुङै मिथिना लानि राकेश ब्रह्म कोनটো लेभेলৰ লিডাৰ হয় মই সঁচাকৈ খুব মানে ভাল পাইছোঁ আমাৰ এই ফকিৰাগ্ৰাম অঞ্চলৰ পিছ পৰি থকা আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে এই অঞ্চলত এটা ভাল হস্পিটাল এটা নিৰ্মাণ হওক অসম চৰকাৰৰ ফালৰ পৰা বা BTC ফালৰ পৰাই হওক এইখিনি এটা আশাৰে চৰকাৰৰ ওচৰত দাবী দাৱা বহু বছৰৰ পৰাই কৰি আহিছিলে এইখিনি ৰাইজৰ দাবী দাৱাটো আমি এই অঞ্চলৰ ৰাইজৰ লগত আলোচনা বিলোচনা কৰি মই যেতিয়া MLA হিচাপে জিকি গ'লোঁ 2016 চনত তেতিয়া মই অসম চৰকাৰৰ আমাৰ তেতিয়াৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে আমাৰ তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী আৰু আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতসকললৈ মই লেটাৰ লিখিলোঁ এটা ৰাইজৰ হৈ এই অঞ্চলত যে এটা হস্পিটালৰ দৰকাৰ আছে অসম চৰকাৰৰ ফালৰ পৰা চেংচন দিয়াৰ যে প্ৰয়োজন আছে সেইখিনি দাবী দাৱাটো লৈ পেলাই তেওঁলোকৰ ওচৰত লেটাৰ লিখি ছাবমিট কৰি পেলাই মই সুন্দৰকৈ কথা পাতিলোঁ ভালকৈ কথা পাতিলোঁ বুজালোঁ আৰু তেওঁলোকে মোৰ যিটো ৰাইজৰ হৈ জনোৱা দাবী তাৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে এটা প্ৰচেছ মানে আৰম্ভ কৰিলে যে NHMৰ তেতিয়াৰ আমাৰ MD এই তেখেতক তেওঁলোকে লিখি দিলে যে তাত মডেল হস্পিটাল এটা চাৰ্টিফিকেট মডেল হস্পিটাল এটা হ'ব লাগে অকল মই এই ফকিৰাগ্ৰাম মইনাতলিৰ কাৰণে লিখিছোঁ তেনেকুৱা নহয় মই মইনাতল ফকিৰাগ্ৰামৰ লগতে তুলসীবিলৰ কাৰণেও আপগ্ৰেডেশ্যন কৰিব লাগে মডেল মই ৰাইজৰ সহযোগত চবৰে আশীৰ্বাদত একেলগে দল সংগঠনসমূহক লগত লৈ পেলাই এই অঞ্চলৰ সমাজকৰ্মী ৰাইজক লৈ পেলাই দলীয় কৰ্মী বন্ধুসকলক লগত লৈ আৰু বিভাগীয় কৰ্তৃপক্ষসকলক লগত লৈ পেলাই এই মডেল হস্পিটালৰ আধাৰশিলাটো মই স্থাপন কৰিছোঁ ইতিমধ্যে ইয়াত বাউণ্ডাৰী ৱালৰ কামটো প্ৰায় আৰম্ভ হ'লেই আৰু আজিৰ পৰা যিহেতু আধাৰশিলা স্থাপন কৰা হ'ল মেইন বিল্ডিঙৰ যিখিনি কাম কৰা হ'ব কোৱাৰ্টাৰবিলাকৰ যিখিনি কাম কৰা হ'ব এইখিনিৰো আমাৰ ঠিকাদাৰ আনন্দ নাৰ্জাৰী তেওঁ আছে যিহেতু তেখেতে আমাৰ স্থানীয় ল'ৰা হয় আৰু গোটেইখিনি এৰেঞ্জমেণ্টটো তেওঁৱে কৰিছে গতিকে আৰম্ভ কৰিব সোনকালে আৰু মই ভাবোঁ যে যোনে কামটো পাইছে আনন্দ নাৰ্জাৰী ঠিকাদাৰ হিচাপে তেওঁ অঞ্চলৰ ৰাইজৰ লগত সুসম্পৰ্ক বজাই ৰাখি পেলাই এই মডেল হস্পিটালখনৰ যিবিলাক বিল্ডিং আছে বাউণ্ডাৰী ৱাল আছে খুব মানে শক্তিশালীভাৱে সুন্দৰকৈ সাজি উলিয়াবৰ কাৰণে চেষ্টা কৰিব কোৱালিটি মেইনটেইন কৰিব এইখিনি মোৰ দৃঢ় দিশা আছে আৰু লগতে স্থানীয় যিবিলাক আমাৰ ৰাইজ আছে দল সংগঠনসমূহ আছে তেখেতসকলকো এইখিনি কামত সহযোগ দিবৰ কাৰণে যাতে আগভাগ লয় ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ আপোনাক দাবীটো জনালোঁ আৰু দতমাৰটো মই বেলেগকৈ কৰিলোঁ দতমাৰটো মই 2019তে চেংচনটো পালোঁ আৰু ইয়াৰ কাৰণেও মই বেলেগকৈ লেটাৰ লিখি পেলাই দাবী জনাইছিলোঁ তিনিটা মডেল হস্পিটাল মোৰ এই সমষ্টিখনত এই যোৱা 5টা কাৰ্যকালত MLA হিচাপে থকা এই সময়তে মই অসম চৰকাৰৰ কৃপাত আমাৰ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱ আৰু তেতিয়াৰ আমাৰ চিফ মিনিষ্টাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দেৱ লগতে আমাৰ কোকৰাঝাৰৰ তেতিয়াৰ DPM উত্তম কুমাৰ ব্ৰহ্ম আৰু আমাৰ হেলথ ডিপাৰ্টমেণ্ট তেওঁলোকৰ সহযোগত তেওঁলোকৰ কৃপাত
মই আজি মোৰ সমষ্টিত 3খন একেলগে মডেল হস্পিটেল চেংচন কৰি আনিব পাৰিলোঁ NHM ডিপাৰ্টমেণ্টৰ পৰা। এই হস্পিটেলখনত 3টা মানে যিটো হস্পিটেল বনোৱা হ'ব 3খনতো আমাৰ 30টা বেডেড অৰ্থাৎ 30টা বিচনাযুক্ত মডেল হস্পিটেল সেইটো হ'ব। ইয়াৰে আজি আধাৰশিলা স্থাপন মই কৰিছোঁ আৰু দতমাৰটো তেওঁলোকৰ ফালৰ পৰা BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰিছে, মোৰ ক'ব লগা নাই। আৰু বাকী এটা আছে তুলসী বিল, মানে এইবিলাকৰো নিশ্চয় ফাউণ্ডেশ্যন ওচৰে হ'ব। যিহেতু এই অঞ্চলৰ ৰাইজে চবেই জানে যে আৰম্ভণিৰ পৰাই ময়ে এই আঁচনিটো অসম চৰকাৰৰ লগত লাগি মেলি যুঁজি পেলাই চেংচন হিচাপে ৰাইজৰ হাতত মই গঠাই দিছোঁ। মাটি আমাৰ ইয়াত ল'বৰ কাৰণে যেতিয়া আমি মণ্ডল SDC লৈ পেলাই আইডেণ্টিফিকেশ্যন কৰিছিলোঁ তেতিয়াৰ পৰাই এই অঞ্চলৰ ৰাইজে চবেই জড়িত, চবেই জানে যে ইয়াত মডেল হস্পিটেল বনাবৰ কাৰণে MLA হিচাপে ৰবিৰাম নাৰ্জাৰীয়ে উদ্যোগ লৈছে আৰু তেখেতৰ প্ৰচেষ্টাতে অৰ্থাৎ মোৰ প্ৰচেষ্টাতে এই মডেল হস্পিটেলখন চেংচন হোৱা বুলি গোটেই পখেৰা গ্ৰামবাসী ৰাইজ, মইনাৰথল আমাৰ এই অঞ্চলৰ ৰাইজ লগতে পশ্চিম কোকৰাঝাৰ সমষ্টিবাসী ৰাইজে চবেই জানে যে দতমাৰে হওক বা তুলসী বিলৰে হওক গোটেই অঞ্চলবিলাকৰ ৰাইজে মডেল হস্পিটেল মই আনাটো চবেই জানে। আৰু ইয়াৰ কাৰণে এই অঞ্চলৰ ৰাইজে মোৰ হাতেৰে ইয়াৰ ফাউণ্ডেশ্যন কৰাটো চবেই যিহেতু বিচাৰিছে। ৰাকেশ ব্ৰহ্ম কোনটো লেভেলৰ লিডাৰ হয় সেইটো BTC বাকী ৰাইজে চবেই জানে, আৰু মই কোনটো লেভেলৰ লিডাৰ হয় সেইটো ৰাইজে চবেই জানে। এতিয়া ৰাকেশ ব্ৰহ্মৰ কথা মতে ৰাইজে বিশ্বাস কৰি পেলাই ৰবিৰামী UPPL দলত যাব বুলি তেওঁ ক'লে ৰাইজে বিশ্বাস কৰিব নেকি? এইটো হ'ল মানে কি কয় মুংগেৰ লালৰ মানে কি কয় সেইটো হাচিন সপনা যিটো কোৱা হয়, মুংগেৰ লাল কি হাচিন সপনে। এইবিলাক মানে অবাস্তৱ অবান্তৰ যুক্তিহীন কথা। তেওঁলোকৰ নিচিনা ডুবিবলৈ যোৱা নাৱত কোনোবা উঠি নেকি? এতিয়া তেওঁলোকৰ ডুবিবলৈ যোৱা নাওটো দেখা পায়, তেওঁলোকৰ লগত উঠি যোৱা মানুহবিলাকে ৰাইজে এতিয়া নামিহে BPF দলৰ নাৱত উঠি পেলাই কাম কৰিবৰ কাৰণে ওলাই আহি আছে। ৰাইজে বিচাৰি আছে ৰাস্তা BPF দলত যোগদান কৰিবৰ কাৰণে তেওঁলোকৰ কৰ্মীবিলাকে। গতিকে এইবিলাক একেবাৰে দিনতে আকাশত তৰা দেখাৰ যিটো তেওঁলোকৰ মানে চৰিত্ৰ বা কথা বাৰ্তা, ইয়াৰ প্ৰতি ৰাইজে কেতিয়াও মানে বিশ্বাস কৰিব নালাগে। মই সদায় BPF আছোঁ আৰু সদায় BPF হৈয়ে থাকিম। ৰাইজৰ লগত ৰাইজৰ মাজতে মই আছোঁ আৰু ৰাইজ BPFৰ হৈ কাম কৰক। মই সেইটোকে এইবিলাকত মন খান একো দিব নালাগে, এইবিলাক মানে একো গুৰুত্ব নাই আৰু গুৰুত্বহীন মানুহবিলাকৰ কথাৰ প্ৰতি গুৰুত্ব দি একো লাভ নাই।